হাই বন্ধু-বান্ধৱীসকল, আমি অক্সিজেন অবিহনে জীয়াই থাকিব নোৱাৰোঁ। অক্সিজেন পাওঁ আমি গছৰ পৰা, সেই গছ-গছনিৰ বিনাশত কাটিব নালাগে। সেয়েহে জানেনে অক্সিজেন নোহোৱাকৈ মানুহ এজন কিমান পৰ থাকিব পাৰে, থাকিব পাৰে। এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। জানো অক্সিজেন অবিহনে আমি কেইমিনিটমানহে জীয়াই থাকিব পাৰোঁ। আমাৰ মগজু খুব কম সময়ৰ ভিতৰত অকামিলা হৈ পৰে বাবে এনে হয়। আমাৰ মগজুৰ ওজন দেহৰ ওজনৰ মাত্ৰ 2%হে। যদিও আমি উশাহ ভিতৰলৈ নিয়া অক্সিজেনৰ প্ৰায় 20% মগজুৱে ব্যৱহাৰ কৰে। গতিকে অক্সিজেনৰ যোগান বন্ধ হ'লে মাত্ৰ কেইমিনিটমান পাছতে মগজুৰ কাৰ্যৰ স্তম্ভ বন্ধ হৈ মৃত্যু ঘটিব পাৰে। মানুহজনৰ মৃত্যু ঘটিব পাৰে। এই যোগান বন্ধৰ 8-10 ছেকেণ্ড পাছতেই মানুহজনে সংজ্ঞা হেৰুৱায়। অৱশ্য খুব কম তাপমাত্ৰাত অৰ্থাৎ কম উষ্ণতাত মগজুৰ কোষবোৰৰ অক্সিজেন নোহোৱাকৈ বেছি সময় থাকিব পাৰে। কাৰণ হ'ল ইয়াৰ কম উষ্ণতাত মগজুৰ অক্সিজেনৰ ব্যৱহাৰ কমি যায়। কম উষ্ণতাত সক্ষমতা কমা এই অৱস্থাৰ নামটো হৈছে হাইপ'থাৰ্মিয়া। কিন্তু মগজুৰ বাহিৰে আমাৰ দেহৰ আন অংগবোৰে অক্সিজেন নোহোৱাকৈ বেছি সময় কাৰ্যক্ষম হৈ থাকে।